এভৰিৱান বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ ভিডিঅ' লৈ আহিলোঁ দেই। এয়া দেখিছেনে 6 জুলাই ৰাতিপুৱা 12:17 টাইমটো কিয় দেখুৱাই আছোঁ কৈ আছোঁ। এয়া আজি আচলতে ৰাতি কিবা বনাবলৈ লৈছোঁ। এয়া প্ৰথমে সৰু আলু ফ্ৰাই, তাৰে পাছত এয়া চিকেন, আৰু তাৰে মাজে মাজে যেতিয়া 2টামান বাজি গ'ল একদম আমনি লাগি ব্লেক কফি একাপ লৈ ল'লোঁ। ৰাতিপুৱা ৰেডি কৰি ধুনীয়াকৈ আমি হৈ গ'লোঁ ৰেডি, আৰু এতিয়া ৰৈ আছোঁ ট্ৰেভেলাৰ বাবে। আৰু আমি যাবলৈ ওলাইছোঁ শ্বিলং, আৰু যিহেতু খানাৰ অৰ্ডাৰটো মোৰ আছিলে তো ৰেডি কৰি ল'লোঁ। লৈ ধুনীয়াকৈ আপোনালোকক সকলোখিনি যাত্ৰা আৰম্ভণিৰ পৰা শেষলৈ দেখুৱাই থাকিম, তো চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া আমি উঠি দিলোঁ, একদম খালী হৈ আছে দেখিছেনে, অলপ পিছত ভৰ্তি হৈ যাব পূৰাই একদম। এতিয়া পূৰা আমি আটাইবোৰ একদম চিমেটা এটাকে এতিয়া মানে এই ষ্টপেজত ৰ'ব লগা হৈছে ন, ৰৈ আছোঁ। এতিয়া বাকীবোৰ আকৌ উঠাই যাম এফালৰ পৰা। ফাৰ্ষ্টতে মই উঠিছোঁ, আৰু মই আৰু মোৰ পোৱালি দুটা পিছফালে আছে দুটা, বাকীবোৰক এতিয়া উঠাই লওঁ দেই। এইবোৰ আমাৰ যাত্ৰাৰ সময়ত টোপনিয়ে মানুহ চাব পাৰে আপোনালোকে ৰাইজসকল। এইজনী গভীৰ টোপনি, আৰু এইফালে আমাৰ মাহী, আৰু এইফালে দৈমাৰী বাইদেউ। এনেদৰে হাঁহি ধেমালি কৰি আমি আমাৰ লক্ষ্যস্থানলৈ গৈ আছোঁ। আৰু গৈ থকা সময়ত এয়া কিনকিনীয়া বৰষুণ যাক, আৰু একদম ফগি ৱেডাৰ, একদম যেন কুঁৱলীহে ঢাকি ধৰিছে তেনেকুৱা লাগিছিলে। আৰু বহুত বেছি ভাল লাগিছে মানে এইটো বতৰ আমাৰ। এইয়া আমি আহি পাই গ'লোঁ আধা। এইয়া দেখিছেনে, এইয়া পিছফালে অলপ মাজতে ৰৈ আমি অকণমান ফ্ৰেছ হৈছোঁ, পাম আৰু অলপমান সময়ৰ পাছত আমি আমাৰ লক্ষ্যস্থান পামগৈ। আৰু এয়া গৈ থকাৰ মাজত দেখিছেই নহয়, একদম সেউজীয়াৰ মাজে মাজে একদম ধুনীয়াকৈ আমি আগবাঢ়ি গৈ আছোঁ। আৰু ভাল লাগিছে, বহুত বেছি গৰমো নাই ঠাণ্ডাও নাই, মাজে মাজে বৰষুণ, কিন্তু মাজে মাজে বৰষুণো নাইকিয়া দেই। আৰু এইফালে আৰু একদম পলিউশ্যন ফ্ৰী কিনো ক'ম, আৰু শ্বিলঙত গৈয়ে থাকে আপোনালোক সকলোৱে, ইমান ধুনীয়া হয় ন, আহিয়ে মনটো ভাল লাগি যায়। এইয়া ফাইনেলি আহি আমি এতিয়া নামিবলৈ লৈছোঁ তললৈ। এইয়া পাছফালে এইবোৰ দেখিছেনে, এটা দুটাকৈ আহি আছে, আগতো কিছুমান হৈ গ'ল, আৰু লাহে লাহে গৈ আছে। কিন্তু অকণমান বৰষুণ দি থাকে তাতে ইমান এটা গৰম লগা নাছিলে, কিন্তু এইখিনি পোৱাৰ পিছত বিৰাট গৰম লাগিছে দেই। আপোনালোকক অকণমান লগতে দেখুৱাই দিছোঁ। আমি যেতিয়া আগতে এবাৰ আহি গৈছিলোঁ তেতিয়া কিন্তু ৰাস্তাটো বেলেগ আছিলে, এইবাৰ আকৌ ৰাস্তাটো বেলেগ ফালে বনাই দিলে। এইফালে দেখিছেনে পাহাৰ কাটি উলিয়াই দিছে এইটো ৰাস্তা। আৰু আহি এইখিনি পাইছোঁ, ইয়াৰে পৰা একদম ৱাটাৰফলটো দেখা পাই ইমান ধুনীয়া, পানীৰ শব্দটো শুনা পোৱাৰ লগে লগে এনেও ভাল লাগে ন। আৰু এতিয়া ছাইডত ৰেলিঙো লগাই দিছে ধুনীয়াকৈ। এয়া নামি গৈ আছোঁ। আৰু আপোনালোকে টিকট কাটিব বিচাৰিলে এডাল্টৰ 50 ৰুপিজ, চিলড্ৰেনৰ 30 ৰুপিজ হয়। আমি টিকট কাটি ধুনীয়াকৈ নামি গৈ আছোঁ। চেঞ্জিং ৰুমত হৈ গ'ল ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণেও 10 টকা, টয়লেট ইউজ কৰিবৰ কাৰণেও 10 টকা এক্সট্ৰাকৈ দিব লাগে কিন্তু দেই। তেনেকৈ পে' কৰি আমি আটাইবোৰে কাপোৰ সলাই এতিয়া আহি গ'লোঁ। আকৌ এতিয়া যাওঁচোন আগলৈ। আগতে এবাৰ আহিছিলোঁ 2 বছৰ আগতে, বহুত ধুনীয়া হয়। এতিয়া আকৌ আগলৈ গৈ আছোঁ অকণমান, ভালো লাগিছে। আৰু লগতে আপোনালোককো দেখুৱাইছোঁ ৰ'ব দেই, ফটো শ্বুট কৰিব পাৰে। আৰু এইটো হৈ গৈছে ৱাটাৰফল। আগতে এয়া তলত নামিব দিছিলে, আজিকালি অকণমান ৰিস্ক হৈ গ'ল যে এতিয়া বন্ধ কৰি দিলে তলত নামাটো দেই। আৰু এইফালে আমি যাম এইয়া মাজলৈ, সেয়া তাৰ বাবে ধুনীয়াকৈ গৈ আছোঁ। এই গৰমত দেহ শীতল পেলাবলৈ আহি যাওক ইয়ালৈ, আৰু একদম ঠাণ্ডা পানীৰে গা ধুৱক দেই। চাওঁচোন কিমান দূৰ যাবলৈ দিয়ে। গৈ অকণমান তাতে আমি আটাইকেইটাই ফাৰ্ষ্ট ফটো উঠিব লাগিব ন। ওচৰ চাপি আহিছোঁ, মনটো সিমানেই ভাল লাগি আহিছে। কি যে ধুনীয়া চাওক, একদম দেখুৱাই দিছোঁ আপোনালোকক চাওক, ধুনীয়া মানে সঁচাই দেই। প্ৰকৃতিৰ কি অপৰূপ সৌন্দৰ্য ন, সঁচাকেই। কিন্তু থাকিব আহিলে বেছি ভাল লাগিব, সেইদিনতে ঘূৰি যোৱাটো অকণমান কষ্টকৰ। তাৰপাছত আহি গ'লোঁ, পানী দেখি ৰৈ থাকিব নোৱাৰিলোঁ, আৰু এতিয়া একদম নামিয়ে আহিলোঁ দৌৰাদৌৰিকৈ। তাৰপাছত দেখিছেনে
চব একদম পানীত না প্ৰথমে ভৰি দি আছে আৰু লাইফ জেকেট লৈহে অকণমান আগলৈ নামিবলৈ তাৰপিছত আমাৰ হৈ গ'ল গোটেইকেইজনী য়োগা ষ্টাৰ্ট তাতেও আমি য়োগা কৰিবলৈ এৰি দিয়া নাই আচলতে আমি য়োগা গ্ৰুপৰ গোটেইকেইজনী গৈছিলোঁতো সেইকাৰণে পূৰা একদম তাতেও য়োগা দেখিছে না হাঁহি ধেমালিৰ মাজত ফূৰ্তি কৰি গোটেইকেইজনীয়ে তাৰমানে কিবা কিবি কৰি আছোঁ দেই তাৰপিছত ধেমালি কৰি আপোনালোককো দেখুৱাই আছোঁ এয়াই আমাৰ আটাইবোৰে মানে কিবা নহয় কিবা সকলোবোৰে ধেমালি কৰিছে ফূৰ্তি কৰিছে আৰু এইবোৰ মেমৰি থাকি যাব লাগিব এইবোৰ কৰি আমি একদম আহিছোঁ আৰু পানীত একদম পূৰা ডুবিছোঁ দেই দেখিছে নাই একদম মানে উঠি আহিবলৈ মন যোৱা নাই ইমান ভাল লাগিছে নহয় আৰু আগলৈ দ আছে চাগে কিন্তু মই ইমান আগলৈ যোৱা নাই যামনো কেনেকৈ সাঁতুৰিবও নাজানো নহয় সেইকাৰণে একদম ধৰি ওচৰতে এইখিনিতে পানীত পূৰা একদম এনজয় কৰিছোঁ আৰু গা পা ধুই আমি এতিয়া উঠি গৈ আছোঁ যিমান ঠাণ্ডা লাগিলে উঠোতে ইমান গৰম লাগিছে দেই একদম পূৰা চিৰিটা থিয় যে ভাগৰ লাগিছে তাতে আকৌ ভিজা কাপোৰৰ টোপোলাটো আছে নহয় গৈ ভোক লাগিছে অকণমান খানা তাৰপিছত আহি এবাৰ অকণমান আগলৈ আহি গাড়ীত উঠি ধুনীয়া আমি সমান জেগা এটা চাই ল'লোঁ দেই পূৰা খানা খাব লাগিল নহয় একদম দেখিছেনে ৰাস্তা কি ধুনীয়া পৰিৱেশ একদম দেখিয়ে মানে একদম মন ভাল লাগি গৈছে তাৰে পাছত এইফালে বহি গৈছোঁ এবাৰ পূৰা মাংস দেখিছেনে মাংস বনাই বাঢ়ি আছোঁ বাকী কোনোবাই ভাত কোনোবাই চালাড ৰেডি কৰিছে আটাইবোৰে আৰু চবেই লাগি ভাগি মানে কৰিছোঁ যে বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা এটা মাজে মাজে অকণমান লাগে দেই মনবোৰো ভাল লাগি যায় সদায় ব্যস্ততাৰ পৰা ৰন্ধা বঢ়াৰ পৰা কেতিয়াবা এনেকৈ ৰান্ধিলেও বাহিৰত গৈ এনেকৈ খাই বহুত বেছি ভাল লাগে এয়া হৈ আছে আমাৰ ইয়ামি খানা ৰেডি টেষ্টি হৈছে নে ৰাইজ অকল কওক দেই কেনেকুৱা আছে খানা জবাব ফিডবেক দৈমাৰী বাইদেউ দালিয়ে ভাল হৈছে বাকী ভাল হোৱা নাই চবেই ক'ব লাগিব ন সেইটো হয় পাৰফেক্ট ন কেনেকুৱা লাগিল বহুত ভাল লাগিছে আৰু ৰিফ্ৰেছিং বঢ়িয়া এণ্ড ছেকেণ্ড থিং মই বেলেগ সুধিবই নালাগে মই খানাটোৰ কথা কৈছোঁ লুক ৱাইজ ইট ৱাজ পাৰফেক্ট আৰু টেষ্ট ৱাইজ ছলিড 10 on 10 প্লাছ দ্য বেষ্ট পাৰ্ট ৱাজ আণ্টিয়ে মোক আৰু সেই ইমলি আচাৰ আছিল ন চাটনি আৰু সেইটো মানে বান্ধিও দিছে বিকজ সেইটো মানে চেণ্টাৰটোতো বেষ্ট বাট এই ইমলিটোৰ কথা কৈছোঁ মই মানে এইটো হাইলাইট আছিলে আৰু দ্য বেষ্ট পাৰ্ট অফ মানে কি দ্য লাঞ্চ তাৰে পাছত সকলোৰে মৰম আশীৰ্বাদ লৈ আমি খাই বৈ তাৰপৰা ওলাই আহিলোঁ সকলোৱে যেতিয়া ভাল লগা বুলি ক'লে মোৰো ভাল লাগিলে আৰু ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ কাম কৰি যাম বুলি মানে নিজৰ মনৰ ওপৰত এটা বিশ্বাস আহে ন তাৰপাছত আহিলোঁ লাহে লাহে আন্ধাৰ নামি আহিল আমিও আহিলোঁ তাৰ ৰামধেনু দেখি পাই আকৌ অকণমান সময় তাতে ৰ'লোঁ তো আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই